হাই গাইজ, আমি আজি এটা নতুন খেলা খেলিব ওলাইছোঁ, মানে ফুড চেলেঞ্জ। যোনে জিকে সিয়ে খাব পাৰে। আৰু আজি খেলিব মোৰ ল'ৰাটো আৰু ছোৱালীটোৱে। আৰু আমাৰ বেলেগ আইটেম নাই, চাওমিন। এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিম। আৰু লগতে পানীও আছে, এই পানী দুটা বটল। এতিয়া ষ্টাৰ্ট কৰিম। ৰেডি, ষ্টাৰ্ট। হৈ গৈছে সেইখিনি। আৰু যদি পানী পিয়া লাগে পানী খাই দিবি। হৈ গৈছে মুখখন দাঙি দিবি। এটা কথা কওঁ এতিয়া, ৰুলটো এইবাৰ কেনেকৈ হ'ব জানা? যদি কোনোবা পানী পিয়া লাগে নহয়, পানীহে খাব পাৰিব, গম পাইছা? এনেই তাৰমানে পানী খাব নোৱাৰা হ'ল। কোনোবাই পানী পিয়া লাগি আছে, দৌৰি ধৰা আহি কিনে সি পানী খাব পাৰিব হ'ল। এনে টাইমত কিন্তু পানী খাব নোৱাৰা হ'ল। দে দে সেইখিনি থ বাছ, যি খাজা খাজা। হৈছে তাই খাব পাৰে। জলদি জলদি জলদি। ঠিক আছে দে, নহয় জলদি 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 হ'ব খুজি বাছ। চামুচ পৰি গ'ল তলত। তই কবি জলদি জলদি খা খা খা। হৈ গৈছে তোমার পানি বিয়া লাগা নাই? পানিও হাবি মাঝে মাঝে না? এতিয়া নৰা খাবা, এই দৌৰি আহি কিনে। কি হচ্ছে? দে এই যেটা সান পাইতে চাই মা। দে পাপা ভাত খাওয়া মানে। ইস্তান পেপার সিজার। এই মুনি দিছি। মানে চিন্তাই দে জলদি জলদি। দে ইস্তান পেপার সিজার। দে হৈ গৈছে দে। পানী খাব আছিল। এইটো নৰা, তুমি জিকলি হে। নাই বি থ পানী থ। হজি মুখডাং হ'ব থাক পাৰি। জলদি জলদি আহিছি এতিয়া নৰা নহয়। পানী খাইবাৰ গিয়া পাৰে টাইমটো আছে নহয়, পাৰে সেনকিও পাৰে। হৈ গৈছে হাতেদি নহয় গাইজ। এতিয়া আমাৰ আৰু কেক এটা এড হ'ল। কেক এটা নহয়, অলপ বাছ। এতিয়া কেকটো আহিব।
হৈ গেছি নাই 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 চান্স নাই চান্স নাই হাতেদি নহয় হাতেদি নহয় আইছি 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 হাতেদি নহয় হাতেদি খাওয়া নাই ধর খাবা দি খাবা দি খাবা দি হাতেদি নাখাবি চামুচেদি আইবেছি 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 হয়ে গেছি চাউমিন নোরা চামুচ 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 এই কি কয় হাতেদি লাৰা নাই দে হ'ব দে একো নাই হৈ গেছি দে পাবি দে লাষ্টৰ মান আছে দে 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 হনা হনা হনাই পারবি 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 দে হাতে দিয়ে নাখালা দে তাই বাবা মুনু হাতে দিয়ে নাখালা আর বাবাই নাখাবি দে দে ঠিক আছে ঠিক আছে হ'ব দে দে আমাৰ ফুড চেলেঞ্জটো শেষ হ'ব আৰু অলপমান আছে দুটাই খাবাই পালা দে লাষ্ট দে লাষ্ট বাস হৈ গেছি হৈ গেছি আজি ফুড চেলেঞ্জটো ইয়াতে সামৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ জয় অসম বাই বাই